বনাব লৈছোঁ ডিম নৰসিংহ পিচিছোঁ মিক্সিত এই আদা নহৰু আৰু পিঁয়াজ তেজপাত ইয়াত দিছোঁ হালধি অলপ তাৰপিছত জিৰা অলপ দিছোঁ আজি ডিম আৰু নৰসিংহ অলপ কাৰি বনাওঁ তো চাই থাকক এইফালে কেৰাহী গৰম কৰিছোঁ এতিয়া তেল দিম আপোনালোকে চাই থাকিব এয়া তেল দি অলপ তেল দি ডিমকেইটা ফ্ৰাই কৰি লওঁ এতিয়া ডিম তিনিটা ফ্ৰাই কৰি লওঁ অলপ ডিমকেইটা অলপ ভালদৰে ভাজি লওঁ ডিমকেইটা ফ্ৰাই কৰা হৈ গ'ল এতিয়া আৰু অলপ তেল দিওঁ ভাবিছোঁ আজি ভিডিঅ'টো ৰেচিপি এটা দিয়ে বনাওঁ বুলি আৰু একো মানে ব্লগ নিদিব ভাবিছোঁ ডিম আৰু নৰসিংহৰ এটা ধুনীয়া ৰেচিপি এয়া তেজপাত দি দিওঁ এতিয়া দিম পিঁয়াজ পিঁয়াজখিনি অলপ ভাজি লওঁ এতিয়া দিম আদা নহৰু আৰু কেঁচা জলকীয়া দুটা দিছোঁ নেকি সেই দুটা মিক্সিত অলপ পিচিছোঁ ভালদৰে গুড়া কৰা নাই অলপ অলপ এটা পিঁয়াজ দিছোঁ সৰু পিঁয়াজ এটা এইখিনি ভাজি দিওঁ এয়া আদা নহৰুখিনি অলপ কেঁচা গোন্ধ যোৱালৈকে ভাজিছোঁ এতিয়া হৈ গ'ল আৰু ভাজি এতিয়া দিম এইখিনি হালধি আৰু জিৰা দিছোঁ সেয়া আৰু এইখিনি অলপ টাইম ভাজি লওঁ তেলটো ওলোৱালৈকে ইয়াৰ পৰা এতিয়া দিলোঁ নৰসিংহখিনি দি অলপ এনেকৈ খিলাই দিওঁ যাতে মছলাৰ লগত গোটেইখিনি যাতে মিক্স হৈ যায় এই অলপ নিমখ দি দিওঁ আৰু অলপ নিমখ দি দিওঁ এয়া হৈছে বনাই আছোঁ এতিয়া অলপ পানী দিব লাগিব অলপ পানী দিওঁ অলপ পানী দিছোঁ এতিয়া ডিম তিনিটা দি দিওঁ ভাজি থোৱা ডিম তিনিটা এয়া এইফালে ল'ৰাই আমনি কৰি আছে অলপ সেয়া উতল আহিছে এতিয়া হৈ যাব বেছি টাইম নিসিজাওঁ আৰু অলপ আৰু অকণমান টাইম সিজক আৰু পানীটো অলপ টাইম কমি যাওক অলপ গ্ৰেভি টাইপত হ'ম আৰু যদি আপোনালোকে বনাই খোৱা এনে বনাই খাই চাব এবাৰ কেনেকুৱা লাগে ক'ব মোক সকলোৱে চাগে বনাই খাইছেই আৰু অকণমান টাইম হৈ লওক তাৰপিছত দেখাই আছোঁ এয়া নৰসিংহৰ সৈতে ডিমৰ কাৰী ৰেডি এতিয়া খোৱাহে কথা আৰু গৰমে গৰমে ভাতৰ লগত এয়া তেন্তে আজিলৈ বাই বাই।